আমি কংক্ৰিটৰ নহ'বলৈ থাকিলে কি হ'ব আমিও কিন্তু ধুনীয়াকৈ আয়োজন কৰোঁ বিহুৰ এয়া উৰুকাৰ নিশাৰ দৃশ্য এফালে চলি আছে ভোজ ভাতৰ আয়োজন আনফালে সাজি আছে মেজি খুব ধুনীয়াকৈ আমি ঘৰতে থকা খুৰা খুৰীসকলৰ লগত একেলগে উৰুকাৰ নিশা ভোজ খালোঁ আমাৰ কণমানিকেইটাও আমাৰ লগত আমাতকৈ আগতে খালে বাৰু ৰান্ধি থাকোঁতেই সিহঁতলৈ সোনকালে ৰান্ধিলে আৰু সিহঁতকেইটাই খালে আমি খাওঁতে দেৰি হ'ল মাঘৰ বিহুৰ ভোজ বুলি ক'লে আকৌ মাটিমাহৰ দালি চিতল মাছ বৰালি মাছ ৰৌ মাছ এইবোৰ নহ'লেতো নহয়েই গতিকে মাছ মাংস সকলো ৰান্ধি খুব ধুনীয়াকৈ সকলোৱে মিলি এসাঁজ খালোঁ খাই মেলি পুৱাই উঠি মেজি জ্বলাবলৈ হ'ল ৰাতি শুতে বহুত দেৰি হ'ল ৰাতিপুৱা অকণমান পলম হৈছিল সকলোৱে খুব ধুনীয়াকৈ আয়োজন কৰিছিল যিহেতু এয়া খুৰীয়ে চাকি জ্বলাই দিলে খুৰাজনে ধুনীয়াকৈ মেজিত জুই দিলে আৰু আমাৰ কণ কণ মইনাহঁতে যে ইমান ভাল পাইছে আচলতে আমাৰ অসমীয়া সংস্কৃতি সকলোৰে আগত দেখুৱাই ভাল লাগে আমাৰ ঘৰত বহু লোক থাকে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকো থাকে গতিকে সকলো মেজি জ্বলোৱাৰ সময়ত কিন্তু আহিছিল আৰু ইয়াতে সেৱা কৰিছিল খুব ধুনীয়াকৈ আমাৰ এই কণ কণ মাইনাকেইটাই খুব ফূৰ্তি কৰিলে সিহঁতে আচলতে এইবোৰ জানিব লাগে গতিকে যিদৰে পাৰোঁ আমি গুৱাহাটীত থাকিলেও আমাৰ এই সংস্কৃতিখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ মেজি জ্বলোৱাৰ পিছতে আমি ঘৰৰ আটাইকেইজন ওলাই গ'লোঁ মন্দিৰলৈ বুলি মন্দিৰত সেৱা কৰি মেলি আমি আটাইখিনি ঘৰ আহি পালোঁ আৰু এইদৰে আজি মাঘৰ বিহুৰ দিনটো পাৰ কৰিলোঁ